নমস্কাৰ গাইস মানে মোৰ অসমবাসী ৰাইজ মই পৰি আপোনালোকে চাই আছে দা পৰিদি ব্লগ আৰু সদায় কি একেটা ষ্টাইলতে চাই থাকিব নি কাপোৰটো চেঞ্জ কৰি লন তাৰ পিছত আপোনালোকক কথাকিটা কৈ আছো ৰব আৰু কথাকিটা কি মানে আজি গাঁৱত বছৰিকা ভাওনা আছে মানে বহুত বছৰ হ'ল আমাৰ গাঁৱত ভাওনা পতা হোৱা নাছিলে ভাওনা পতা কিয় হোৱা নাছিলে মানে কৈ আছো নামঘৰটো মানে বনোৱা হোৱা নাছিলে নামঘৰটো সৰু খুৰাকে বনাই থোৱা আছিল আৰু এতিয়া নামঘৰো বনাই হ'ল ন সেই কাৰণে আজি ৰাতিলৈ ভাওনাখন আছে আৰু এতিয়া মই গৈ আছো নামঘৰলৈ মানে আজি দিনতে মানে খৰাই দিয়া হৈছে নামঘৰত গোটেই গাঁওখনৰ ভালৰ কাৰণে মানে মংগলৰ কাৰণে বছৰিকা ভাওনাখন পতা হয় ন হেহে মানে একদম সবৰে মন ফুৰ্তি আৰু ময়ো নামঘৰত গৈ আহোগে নামঘৰত গৈ মানে আশীৰ্বাদ এটা লৈ আহোগে সেয়া এটা কৰি আৰু ৰাতিলৈ ভাওনা আছে আৰু এতিয়া নামঘৰত কি হৈছে আৰু ৰাতিলৈ ভাওনা কেনেকৈ পাতিছে সকলোখিনি আপোনালোকক দেখুৱাই দিম শেষলৈকে ভিডিঅ'টো চাই থাকিব নিজ মনকে শুদ্ধ কৰি গোবিন্দৰ ভাও দিলে নি প্ৰসাদ দিয়ক চখা লৈ ললো আৰু ঘৰলৈ যাওঁ মানে আলহী আহিছে ৰাতি ভাওনা চাবৰ কাৰণে আৰু কোন আলহী আহিছে ঘৰত গৈ দেখুৱাই আছো আপোনালোকক আলহী আহিছিলো বুলি কৈছিলো যে আমাৰ নটংকি কেইজনী আহিছে নটংকি মানে এইজনী বাই আহিছে সেইজনী পাই গ'লে মোতকে কটীয়া কোনে বাইক বুলি ক'ব পাৰে সিহঁতক মই চবতকে ওখ আৰু ভিতৰত মাও আহিছে মাকো দেখুৱাম মানে বাহঁতৰ মাও এইজনী মা ভালনি ইমান আন্ধাৰ হৈ আছে লাইটটোৰ কাৰণে একো পোহৰটোৱে নপৰে আৰু একদম ৰাতিলৈ ভাওনা চাবলৈ গৈ আছো ভাওনা ধামাকা হ'ব আপোনালোকক দেখুৱাই আছো ভাওনা একদম চাই থাকিব ভিডিঅ'টো শেষলৈকে আকৌ এবাৰ ধুনীয়াকৈ ৰেডি হৈ ল'লো মানে নামঘৰত বন্তি প্ৰজ্বলন কৰিছে সেয়েহে এপাক গৈ বন্তি জ্বলাই আহোঁগৈ আৰু মাহঁতো মানে অলপ দেৰিকৈ যাব যিহেতু বাহঁত আহিছে ন ভাত পানী খাইহে যাব লাগিব সেয়েহে মই আগতীয়াকৈ গৈ বন্তি জ্বলাই লওঁ আৰু ইমান ক্ষীণ হৈছোঁ ন একদম হাৰ্টিকেইডাল গোটেইকেইডাল জিলিকি গৈছে লেগ পিছৰ নিচিনা লাগিছে এইকেইডোখৰত আৰু গৈ থাকোঁ অ' মা যাওঁ দেই আপোনালোকে আহি থাকিব মই গৈ থাকোঁ আৰু কি হয় চাই থাকিব নামঘৰটো আহি পাই গ'লোহি সেইফালে দাদাই বন্তি জ্বলাই আছে ময়ো জ্বলাই লওঁ দেই আন্ধাৰ হৈ আছে আজি লাইটটো কি হ'ল বা লাইটটোৱে নাই আজি 5টা বজাত এই লাইটটো 5টা বজাতহে জ্বলে হেনো লাইটটো নাই দিয়া গতিকে বন্তি জ্বলাই লওঁ দেই আৰু ধুনীয়াকৈ বন্তি জ্বলাই ল'লোঁ মানে পূৰা একদম নামঘৰত কাম চলি আছে মানে নামঘৰটো ধুনীয়াকৈ সজাই মেলি লৈছে আৰু 8টা বজাৰ পৰা চাগে ভাওনা বিক্ৰী হ'ব আৰু মই কিবা কিবি এটা কাম বন কৰি দিওঁগৈ মানে চিজিল কৰি দিওঁগৈ আৰু চাই থাকিব ফাইনেল লুক দেখুৱাই আছো পুৰা একদম মেকআপ কৰিব লৈছে পেন কৰিব লৈছে চাওঁ প্ৰভু কৰি ল ভালকৈ দেখুৱাই দিছোঁ তাৰপিছত পেন কৰাৰ পিছত মুখখন দেখুৱাই দিম দেখুৱাই দিম আকৌ ধুনীয়াকৈ আৰু এইফালে আমাৰ ভীম নমস্কাৰ একদম ভীমক ফাইনেল লুক চাব লাগিব আৰু তাতো পেন কৰি থকা হৈছে মানে ইয়াত আকৌ গাইনমেন ওলাব খবৰ হৈছে নহয় আৰু গাইনমেন আপোনালোকক দেখুৱাই দিম আৰু এটা কথা আপোনালোকক ক'বলৈ পাহৰিল নহয় ধুনু কলিতা বা আৰু দুলাজ ভিনদেউ আহিছে ধুনু কলিতা বা মোৰ ওচৰতে আছে সেইজনী কেনেকুৱা ধুনীয়াকৈ একেবাৰে সাজি কাচি আহিছে পখিলা পেটিলে দেখিছা নাই হাই কৈ দিয়া দেহা হাই কৈ দিয়া আকৌ তাই অকৱাই লাগিলে একদম বা ধুনীয়াকৈ সাজি কাচি আহিছে আজি একদম বাহঁতক লগ পাই গ'লো কৃষ্ণ আহি গ'ল কৃষ্ণ ফাইনেল লুক দেখিছে নাই ওচৰত চাব ৰ'ব বেছি ধুনীয়া লাগিছে কৃষ্ণ দেখিবলৈ নিধন কৰাই পৃথিৱীত ধৰ্মৰাজ্য স্থাপন কৰিব লাগে যাওঁ মই এতিয়া কুৰুক্ষেত্ৰ মহাৰণলৈ আমাৰ ভীমৰ ফাইনেল লুক কেনেকুৱা লাগিছে গোটেইটো ভীম এইফালে আহি গ'ল সপ্তৰথী পূৰা প্ৰৱেশ কৰি আছে শুকনি মামাক দেখিছে নাই শুকনি মামাক মজা লাগিছে কিন্তু একদম চাবিছে শুকনি মামাই লাগিছে বেয়া এক্টিং কৰিছে
কৰিলে কি হ'ব ভাগিন মই কৰিম দুখখনে কৰিব আৰু অংগৰাজ কৰ্ণই কৰিব তুমি কোনো চিন্তা নকৰিব ভাগিন এনে এজন বীৰ সেনাপতিপত হওক যিজনে পাণ্ডৱকে এটি এটি কৰি হত্যা কৰিব পাৰে Vai, capitano Lima,